নমস্কাৰ বন্ধুসকল, মনোজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অসম চৰকাৰৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ সন্দৰ্ভত আপোনালোকক জনাবলৈ ভিডিঅ'টো বনাইছোঁ। হয় বন্ধুসকল, এই আঁচনিৰ জৰিয়তে আপোনালোকে 25% ছাবচিডিৰে আপোনাৰ গাড়ী ক্ৰয় কৰিব পাৰিব। অৰ্থাৎ অসমৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ এটা ভাল পথ অসম চৰকাৰে উলিয়াইছে। গতিকে এই আঁচনিৰ সুবিধা লাভ কৰক। এই আঁচনিৰ সবিশেষ মই জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে পলম নকৰিব, আগলৈ চাই যাওক মোৰ ইউটিউব চেনেল মনোজ আছাম। হয় বন্ধুসকল, আপোনালোকে চাৰ্চ বক্সত চাৰ্চ কৰিব লাগিব transportassam.gov.in। চাৰ্চ কৰাৰ লগে লগেই আপোনালোকে দেখা পাব অসম চৰকাৰৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ এই হোম পেজটো। এই হোম পেজটোত আপোনালোকে মেইন মেনুত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইম্পৰ্টেণ্ট ফৰ্ম। এই ইম্পৰ্টেণ্ট ফৰ্মত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিৰ সবিশেষ লিখা আছে। চাওক, এপ্লিকেশ্যন ফৰ্ম ফৰ মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি ইন আছামিজ। ওপৰত লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনি ইন বেংগলী লেংগুৱেজ। তাত আপোনালোকে যিকোনো দুটা লেংগুৱেজৰ মাজতে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব। সেই ফৰ্মখন মোৰ ইতিমধ্যে ডাউনলোড কৰা আছে, গতিকে সেই ফৰ্মখন আপোনালোকক দেখাব বিচাৰিছোঁ। হয় বন্ধুসকল, এয়া হৈছে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ আবেদন ফৰ্ম। এই ফৰ্মখনত আপোনালোকৰ বিৱৰণ অৰ্থাৎ আপোনালোকৰ যি তথ্য, এই তথ্যবিলাক লিপিবদ্ধ কৰি আপোনালোকৰ নিজা যি দ্বিতীয় আছে এই দ্বিতীয়বিলাকত লৈ ছাবমিট কৰিব লাগিব। গতিকে মই জনাই আছোঁ আপোনালোকৰ এই আঁচনিৰ সবিশেষ। চাওক, এই ফৰ্মখনত ধুনীয়াকৈ লিখা আছে আপোনালোকক কি প্ৰয়োজন হ'ব এই আঁচনিখন ল'বলৈ। গতিকে চাওক, ইয়াত লিখা আছে আপোনালোকৰ গৃহ নং, ডাকঘৰ, গাঁও, জিলা, থানা ইত্যাদি এইবিলাক আপোনালোকে চাই আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ জাতিগত প্ৰমাণ পত্ৰ, শিক্ষাগত অৰ্হতা, বয়স, গাড়ীৰ বিৱৰণ অৰ্থাৎ আপোনালোকে কোনখন গাড়ী এই আঁচনিৰ ভিত্তিত ল'ব বিচাৰিছে এই গাড়ীৰ বিৱৰণ আপোনালোকে ইয়াত লিপিবদ্ধ কৰিব লাগিব। আৰু আপোনালোকৰ যি বেংকৰ পৰা আপোনালোকে ঋণ ল'ব বিচাৰিছে এই আঁচনিখনৰ জৰিয়তে গাড়ীখন ক্ৰয় কৰিবলৈ এই বেংকৰ নামসমূহ, শাখাসমূহ আদি ইয়াত উল্লেখ কৰিব লাগিব। তাৰপিছত প্ৰমাণ পত্ৰসমূহ সংলগ্ন কৰক বুলি লিখা আছে, দেখিছে আপোনালোকে। অৰ্থাৎ আপোনালোকে যিবিলাক তথ্য আপোনালোকে লিপিবদ্ধ কৰিছে সেই তথ্যবিলাক ইয়াত এটেষ্টেড কৰিবলৈ অৰ্থাৎ ছাবমিট কৰিব লাগিব, অৰ্থাৎ পিন আপ কৰি পেলাই জমা দিব লাগিব। লগতে তলত যি ঘোষণা পত্ৰ অৰ্থাৎ শপতনামা আছে, যিটো আমি ইংলিছত ছেল্ফ ডিক্লেৰেশ্যন বুলি কওঁ, এইবিলাক আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। এইবিলাক হোৱাৰ পিছত আপোনালোকৰ নিজা জিলা পৰিবহণ অফিচ অৰ্থাৎ যাক আমি দ্বিতীয় বুলি কওঁ, সেই অফিচত আপোনালোকে গৈ ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে এই ফৰ্মখন লৈ জমা কৰক আৰু অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিৰ লাভান্বিত হওক। হয় বন্ধুসকল, অতি সুন্দৰ আঁচনি, শিক্ষিত নিবনুৱাসকলক স্বাৱলম্বন কৰি তোলাৰ এক পথ বুলি ক'ব বিচাৰিছোঁ। অসম চৰকাৰৰ 1 লাখ টকা সাহাৰ্যৰে আপোনালোকে গাড়ী ক্ৰয় কৰিব পাৰিব আৰু নিজৰ আত্মপ্ৰতিষ্ঠা কৰাৰ এটা পথ আপোনালোকে উলিয়াব পাৰিব। যি কি নহওক, ভাল এটা আঁচনি অসম চৰকাৰে গ্ৰহণ কৰিছে। দ্বিতীয় পৰ্যায়লৈ হ'লেও ৰাইজক উপকৃত কৰি তুলিব বিচাৰিছে। গতিকে পলম নকৰিব, এই আঁচনিৰ লৈ আপোনালোকে লাভান্বিত হওক। আৰু এই ভিডিঅ'টো চাই যদি অলপ হ'লেও লাভান্বিত হৈছে বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে আনেও ভিডিঅ'টো লাভ কৰে আৰু সকলোৱে লাভান্বিত হয়। আৰু আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেদৰে নতুন বহু ভিডিঅ' লৈ আহোঁ। গতিকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।